আজি ভাদ মাহৰ ৩ তাৰিখ। আজি আমাৰ ছোৱালী হৰিপ্ৰিয়াৰ আজি উপজা দিন। সকলোৱে আশীৰ্বাদ কৰিব। এতিয়া আমি কেক কটাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছোঁ। এয়া আমাৰ মৃদুল দা, বিখ্যাত নেগেৰা বাদক, কিন্তু আজিলৈকে ফেমাছ হোৱা নাই। কেক কটাৰ অনুষ্ঠান আমি আৰম্ভ কৰিম। Happy birthday to you, Haripriya. Happy birthday to you. সেইটো কাৰণে মাকৰ ঘৰতে জন্মদিনটি উদযাপন কৰিলে। যিমানখিনি হ'ব লাগিছিলে সিমানখিনি দিনৰ পৰা কাৰেণ্টটো নাই, সেইকাৰণে গেছ লাইট জ্বলাই পেলাই কৰিবলগীয়া হৈছে। আৰু মোৰো বন্ধু বান্ধৱ যত যিমান আছিলে সকলো আহি পালেহি। আপ্যায়নৰ পিছত বন্ধুসকলৰ অনুৰোধত এটি দিহানাম পৰিৱেশন কৰিলোঁ মই। কি হৈছে নাজানো বাৰু, তথাপিও চেষ্টা কৰিলোঁ গাবলৈ।